खत्म। হাই হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমতে মই মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো গাইজ ধুনীয়া এটুকুৰা ঠাই পালোঁ, তো ইয়াতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। তো গাইজ মই এতিয়া গৈ আছোঁ কলেজত। তো কলেজত কি আছে গম পাব, তো ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়া গম পাব। তো লেটছ গো। তো গাইজ কলেজ আহি পালোঁ, ভিতৰলৈকে সোমাই যাওঁ ৰ'বক। দাদা তো এয়া আমাৰ মৰমৰ টিহু কলেজ। তো কলেজ আহি পালোঁ গাইজ, গম পাইছে কলেজত কিবা আছে। তো কিবা মানে কি আছে, আমাৰ যিখিনি জুনিয়ৰ আছে সিহঁতৰ আজি ফ্ৰেছাৰ্ছ হয়। তো আৰু আমাৰ যিখিনি ছিনিয়ৰ আছে, ছিনিয়ৰ বাহঁতৰ বিদায় মিটিং আছে। তো ব'লক অডিটৰিয়ামক যাই থাকোঁ। তো গাইজ যিহেতু ডিপাৰ্টমেণ্টৰ ফ্ৰেছাৰ্ছ আৰু বিদায় সভা আছে, তো সেয়েহে ডিপাৰ্টমেণ্টৰ ছাৰ মেম চাগে অডিটৰিয়ামতে আছে। তো মই কোনটো ডিপাৰ্টমেণ্টৰ আপোনালোকে নিশ্চয় গম পায়েই। তো ব'লক ভিতৰলৈকে সোমাই যাওঁ। তো গাইজ মই ভাবছিলোঁ মোৰে দেৰি হ'ব বুলি, কিন্তু গাইজ ইয়াতে আহিয়ে পোৱা নাই, মানে প্ৰায়ভাগ ষ্টুডেণ্ট আহিয়ে পোৱা নাই। মই ক'ত বহো এতিয়া? অলপমান তো গাইজ আজিৰ প্ৰগ্ৰেমৰ মানে ফাৰ্ষ্ট আৰম্ভণি আমাৰ ছিনিয়ৰ বাৰ বাহিৰ সুৰেৰে কৰিছিল। তো চাই থাকক আৰু। শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ মঞ্জুলা টিকা বাইদেউক সম্বৰ্ধনা জনাব ওলাইছোঁ, আৰু সম্বৰ্ধনা জনাব স্নাতক তৃতীয় ষান্মাসিকৰ ছাত্ৰী তনয়া কলিতাই। তো গাইজ এইফালে মিটিং চলি আছে, কিন্তু ইহঁতে লগৰ ছোৱালীজনী অহা নাই, তাইক ভিডিঅ' কল কৰি মিটিং দেখাই আছে। গাইজ তাহাৰ আহি পাইছি মাত্ৰ, খাচ চিন্তা হাই বুলি কওঁ সাগৰিকা। তো গাইজ এইখিনি আমাৰ ডিপাৰ্টমেণ্টৰ নতুনকৈ অহা মানে ফাৰ্ষ্ট চেমৰ ষ্টুডেণ্ট। এইখিনি বাপৰে বহুত আছে, ছোৱালী বেছি আমাৰ ডিপাৰ্টমেণ্টত। এনেও গাইজ আমাৰ ডিপাৰ্টমেণ্টত ছোৱালী বেছিয়েই। তো গাইজ আমাৰ চেমটো ক'বলৈ ফটো মাৰি, তো আমিও ষ্টেজত উঠি আহিছোঁ ৰ'ব। মই ক'ত বহিম? উঠবা দে ঠগাকে বচ দি তখন যদি মোক কৈ ভাড়া জানা, তখন কৈ ভাড়া জানা ওরা মই তোমাকে রেকর্ড রাখি দিয়েছি পয়সা। Oh my God! Wow! Harudi gumal junat maya re mon utara kore. How to make na? Oh, don't need it. Can you imagine? Oh, Ricky, need it. खत्म। बाय बाय, टाटा, गुड बाय, गया। আমার দায়িত্ব ফাইনালি প্ৰতিভাবিলাক বিকশিত কৰা। মই এখন ক্লাছ পাইছোঁ।
এক্টিভিটি কৰিব দিছিলো মই খুললোৱে কি দিব হা কি দিব দিব এক্সট্ৰা হা কি দিব গতিকে তোমালোকে নিজৰ তাই গাইজ ভোক লাগছে কিন্তু ডাইটিঙত আছে বেচেৰীৰ অৱস্থা মানে ফ্ৰেছাছৰ পৰা অলপ টাইম মানে বাহিৰত ওলাই আহিলোঁ মানে বাহিৰত মানে প্ৰীতি স্মিতা আহি পিনে আৰু মই গৈ আছোঁ ফটোশ্বুট কৰাৰ কাৰণে তাই বোলে কিবা ফটোশ্বুট কৰে তো লগতে মই আৰু কেইটামান ক'লাম আৰু তো আগতে বিচাৰি গৈ নহ'লে তো তাৰ কাৰণে গৈ আছোঁ তো ব'লক আপোনালোকক দেখাবলৈ ব'লক ব'লক লেটছ গ' তো গাইজ আমাৰ ফটোবিলাক ইনষ্টাগ্ৰামত চাব পাব তো লিংকবোৰ ডেছক্ৰিপশ্যনত দি দিম আৰু তো গাইজ বাপৰে এই সন্ধিয়া ৰ'দ তো প্ৰীতি মই ফটোশ্বুট কৰি আহিলোঁ ৰ'ব ভিতৰত আৰু অলপমান এনজয় চেনজয় কৰিব লগা আছে না প্ৰীতি সেইবিলাক কৰিলোঁ তো লেটছ গ' তো গাইজ ফাইনেলি শেষ হৈ গ'ল আজি বহুত এনজয় কৰিলোঁ তো গাইজ বহুত এনজয় কৰিলোঁ আৰু এতিয়া ঘৰত যাওঁ বাপৰে 3:30 বাজিলে কিজানি 7টা বাজিল গাইজ তো আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ ঘৰলৈকে যাওঁ মোৰ চুৰ বিষাই গৈছে বহুত এনজয় কৰিলোঁ না পুৰা একদম এনজয় কৰিছোঁ জুনিয়ৰ আহিল নতুন নতুন তো যিয়ে নহওক গাইজ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো আজি ভিডিঅ'টো ইমানে আছিলে তো বাই বাই জয় আই অসম